তো হেল্ল' বন্ধুসকল, সকলোকে পোনপ্ৰথমে নমস্কাৰ। তো আজি ভিডিঅ'টো অকণমান বেলেগ হ'বলৈ গৈ আছে, গতিকেলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি ভিডিঅ'টো মই এইটো দেখাম আজি মই কি কৰিলোঁ দিনটোত। তো আপোনালোকে ভিডিঅ'টো বেছি দীঘল নহয়, 3-4 মিনিটৰ ভিডিঅ'। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব, তো তেতিয়া বুজি পাব আৰু ভিডিঅ'টো চায়ো ভাল পাব। তো ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ, যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ এটা ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব, কাৰণ এনেধৰণৰ নতুন ভিডিঅ' মই আপোনালোকৰ আগত যাতে সদায় দিব পাৰোঁ। আৰু আপোনালোকে উৎসাহ দিলেহে মই আগুৱাই যাব পাৰিম বুলি ভাবোঁ। গতিকেলৈ আপোনালোকে মোক অকণমান মৰম ছাপোৰ্ট কৰিব, তেতিয়া মই আপোনালোকৰ আগত আৰু আগলৈ ধুনীয়া ভিডিঅ' দিম। তো বিশেষ নকওঁ মই, ব'লক আপোনালোকে খালি প্ৰথম পৰা শেষলৈকে চাই থাকিব, চ' বহুত ভাল পাব। ব'লক আৰু মোক আশীৰ্বাদ কৰিব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকৰ আগত মই দিব পাৰোঁ। মোৰ অকণমান দিগদাৰ হৈছে, কি মোৰ ঘৰতো প্ৰব্লেম হয় আৰু ব্লগ বনাবলৈ অকণমান ঘূৰিব কৰিব লগা হয়। মই ঘূৰিব কৰিবৰ কাৰণেও দিগদাৰ হৈ যায়। তো ঘৰত এতিয়া মোৰ ফেমিলিও আছে ধৰক, আৰু কি হয় ঘৰ চলাবলৈ কিমান কিটো আপোনালোকে জানেই। তো হ'লেও তাৰ মাজতে কিছুমান সৰু সুৰা গাঁৱলীয়া থুলমূল ভিডিঅ' দিওঁ আৰু আপোনালোকৰ আগত। যদি আপোনালোকে ভাল পায় তেতিয়া এটা লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো প্ৰথমে আপোনালোকক দেখাই লৈছোঁ গৰু অনাৰ এটা নিজা টেকনিক। চ' মই গৰু কেনেকৈ আনো আপোনালোকক দেখাইছোঁ, আৰু আপোনালোকেও ভাল লাগিব, আপোনালোকেও আনিব পাৰিব। ব'লক কেনেকৈ মই গৰু আনি আছোঁ আপোনালোকক দেখাই আছোঁ। আইজা গৰু অনা বুদ্ধি, এইবিলাক টেকনিক গৰু অনা। আহি আছে গৰু, দেখিছে নাই পকা নহ'লে কিমান খেলি। তো পোনপ্ৰথমে সকলোকে নমস্কাৰ। আজি কি হ'ল, মেছ'ৰ পৰা আমাৰ ছোৱালীৰ কাৰণে লেহেংগা এযোৰ অৰ্ডাৰ কৰিছিলে। তাকে মানুহজনীয়ে ক'লে বোলে লেহেংগাযোৰ চিলাই মেলি বোলে পিন্ধাই দিওঁ ছোৱালীক, বোলে পিন্ধাই চাওঁ বোলে কেনেকুৱা লাগে। তাৰপিছত মই বোলো পিন্ধোৱা বোলো তেতিয়াহ'লে। তাৰপিছত বোলে মই ভাবিলোঁ তেতিয়াই বোলো কণ্টেণ্টো নাই বোলো, কি কওঁ অকণমান ভিডিঅ'টোকে বনাই পিনি বোলো কেনেকৈ চিলালে অকণমান থুলমূলকৈ আপোনালোকৰ আগত দেখুৱাই। আৰু জনাবিলাকেতো জানেই আমাৰ ঘৰত যে কাপোৰ চিলাই কৰোঁ বুলি। তো ওচৰত যদি কোনোবাই চাই থাকে তেতিয়া আপোনালোকে দিব পাৰে কাপোৰ চিলাই কৰিবৰ কাৰণে। আৰু মানুহজনীয়ে কাপোৰো চিলাই কৰে, তাঁতো লগাই কয় আৰু এইবিলাক, আৰু ঘৰুৱা কামবিলাকতো থাকেই। তো চবেই কয় বোলা ব'ল আহোন বাৰু বোলো মেছ'ৰ পৰা আনিলে তাকে বোলো দেখুৱাই দিওঁ আপোনালোকৰ আগত। তো ব'লক দেখুৱাই আছোঁ মই আপোনালোকক। পূজাৰ স্পেচিয়েল, পূজাৰ কাৰণে আনিছে, পূজাত হেনো পিন্ধি যাব বোলে ৰাতি বোলে লেহেংগা। বা ছোৱালী যি মনত ফূৰ্তি তো ছোৱালী ভিডিঅ'ত ওলাবলৈ লাজ কৰে, সেইটো কাৰণে ইমানকৈ নুলিয়াওঁ তাইক। হ'লেও আপোনালোকৰ আগত তাইৰ ফটোকপি দিম বাৰু মই লাষ্টত এতিয়াই দি দিছোঁ ৰ'ব। চাওক আপোনালোকে লেহেংগাযোৰ এনেকুৱা হ'লগৈ। এইযোৰ লেহেংগা মোৰ ছোৱালী হয় ভাৰতীশকীয়া। এয়া আকৌ আপোনাৰ পকা কাম লগাই আছিলোঁ আমাৰ এইজন দাদাহঁতৰ ঘৰত, এইজন মিস্ত্ৰী বাবু। এই লগৰ নালোক বা জপা মামা। তো কাম লগাই থাকোঁতে বৰষুণ আহি গ'ল। এতিয়া পূজালৈ বোলো পইচা পাতি উলিয়াওঁ, চিন্তাই হ'ল। এতিয়া বৰষুণে আহিলে, পূজা কাম বন নাই, ইফালে পইচা পাতি নাই, আপোনালোকক সেইটো কাৰণে ভিডিঅ'ও দিব পৰা নাই। তো এয়া আকৌ আপোনাৰ কন্দুৰ ভাঙিবলৈ আহিলোঁ আমাৰ গংগাধৰৰ লগত। গংগাধৰে লৈ আহিলে বোলে বৌ বোলে কন্দুৰ ভাঙিবলৈ বোলে ভাল কন্দুৰ বাঁহ এটা আছে বোলো। বৈ আৰু তেতিয়াহ'লে কন্দুৰ খোৱাও নাই বোলো, এসাঁজ খাওঁ বোলো, বহুত দিন খোৱা নাই। ভাঙিলোঁ হৈ বাৰু বেয়া নহয়, বিচনী ওলালে এনেকুৱা টাইপৰ 4-6খনমান বিচনী ওলাইছে আৰু সৰুৱে ডাঙৰ। তো টোপো বাৰু পালোঁ কেইটামান, তাকো ভলুকা বাঁহৰ গুৰিত যি শাস্তি, মানুহ সোমাবই নোৱাৰি, বাৰীয়ে খুচি উলিয়াব লগা হৈছে। এয়া চাওক কিমান ভিতৰত আছে, বিচনী উলিয়াবলৈ বহুত দিগদাৰ। আনিলে ঘৰ আহি পাই গ'লোঁ, বাচি আছোঁ বাচি থাকোঁতে হ'লেও টোপ ওলালে বাৰু দেই, যথেষ্ট টোপ ওলাইছে। তো আপোনালোকৰ আগত কণ্টেণ্ট তেনেকৈ দিব পৰা নাই। মোৰ কাম বন কৰিব লগা হয় যে, গাঁৱলীয়া ল'ৰা কাম বন কৰি চলি থাকোঁ সদায়, ডেইলি খোৱা